নমস্কাৰ। সমাজ পাতি বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মৃত্যু সম্বন্ধীয় অনেক লোকাচাৰ আছে, যিবোৰে সেই জাতি জনগোষ্ঠীটোৰ স্বকীয় সাংস্কৃতিক পৰিচয় দাঙি ধৰে। অসমৰ অন্যতম থলুৱা জনগোষ্ঠী মৰাণ সমাজৰো মৃত্যু সম্বন্ধীয় এনে কেতবোৰ লোকাচাৰ আছে, যিবোৰে সমাজৰ কৌটিকলীয়া মনস্তাত্ত্বিক দিশটো পৰিস্ফুট কৰে। এই ভিডিঅ'টিত আলোচনাৰ মূল বিষয়বস্তু হৈছে তিলনী। মৰাণ সমাজত মৃতকৰ তিলনী সাধাৰণতে সসামৰা দিনাৰ পৰা লেখ ধৰি 3 দিনৰ দিনা আয়োজন কৰে। সাধাৰণ লোকৰ ক্ষেত্ৰত 3 দিনত তিলনী কৰা সম্ভৱ নহ'লে 5 দিনৰ মূৰত তিলনী কৰিব পাৰে। অৱশ্যে গুৰু গোসাঁই, আচাৰ্য, মহাভকত অথবা বিশেষ ধৰ্মীয় পদমৰ্যাদা সম্পন্ন ব্যক্তিৰ 3 দিনত তিলনী কৰা বাধ্যতামূলক। সত্ৰাধিকাৰ তিলনীৰ পাছৰ দিনা অৰ্থাৎ চতুৰ্থ দিনা উক্ত সত্ৰৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ নামঘৰত গুৰু চতুৰ্থী সকামখন পতা নিয়ম। চোতালত বা বাৰীত এখন খোলা ঠাই চিকুণাই অস্থায়ী ৰভা পৰলা দি তিলনী সকামখন আয়োজন কৰা হয়। তিলনীৰ চাউল, তিলৰ গুটি, মাটিমাহ, গুৰ আদি প্ৰসাদ দি কৰা হয়। ভকতসকলে মিঠাতেল চুব লাগে, সেইবাবে এই সকামক তেল চুৱাও বুলি কোৱা হয়। উল্লেখযোগ্য যে তিলনী সকামলৈ ঘৰে ঘৰে গৈ নিমন্ত্ৰণ নকৰিলেও উক্ত দিনা সকামত উপস্থিত থকা সামাজিক দায়িত্ব। কিয়নো গাঁৱৰ এজন মানুহ মৃত্যু হোৱা পাছত তিলনী নকৰা পৰ্যন্ত গাঁওখনেই চুৱা হৈ থাকে বুলি গণ্য কৰে আৰু তেনে চুৱা গুচোৱাটো ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। সহযাত্ৰীসকল তিলনী দিনা উপস্থিত থাকি ভকত সেৱা কৰা বাঞ্ছনীয়। তদুপৰি তিলনীৰ দিনা মৃত্যুৰ কুটুমে অহুকাণে পহুকাণে শুনিলেও তিলনীত উপস্থিত থকা দেখা যায়। মৰাণ সমাজত তিলনী নকৰা পৰ্যন্ত মৃতকৰ আত্মাটো ঘৰৰ চুকতে থাকে বুলি বিশ্বাস কৰে। তিলনীখন কৰাৰ পিছতেই মৃতকৰ আত্মাই মুক্তি পায় বুলি বিশ্বাস। তিলনীৰ পূৰ্বে পুত্ৰসকলে মুণ্ডন কৰা নিয়ম। তিলনী সকামত ৰাইজৰ তৰফৰ পৰা কিঞ্চিত হ'লেও অৰিহণা আগবঢ়াই আৰ্থিকভাৱে দুৰ্বল মৃতকৰ পৰিয়ালক সকাহ দিয়াৰ লগতে সমবেদনা জ্ঞাপন কৰে।